হে গাইজ আসসালামু আলাইকুম আশা কৰিছোঁ সকলো ভালে আছে আৰু লগতে মোৰ সদায় ভালে আজি বনাব লৈছোঁ আমৰ আচাৰ যেহেতু আমৰ সিজন ন আমৰ আচাৰ নবনালেতো নহবই আৰু সবৰে আমৰ আচাৰটো বহুত প্ৰিয় লগতে মোৰো প্ৰিয় দেই এইখিনি ভালদৰে ধুই লৈছোঁ দেখিছে মোৰ ল'ৰাটো মোক সহায় কৰি দিছে অকমনি হাতকেটা দি ধোৱাত এপিনে ধুই লৈ পেলাই এতিয়া এইখিনি ভালদৰে পিচ কৰি লৈছোঁ সৰু মানে বেছি ডাঙৰ নহয় মিডিয়াম সাইজৰ পিচ কৰি লৈছোঁ দেখিব পাইছে লাগিলে মানুহে দুপিছে খাওক ন বেছি ডাঙৰ পিচ কৰিলে লোকচান হয় সেইকাৰণে মিডিয়াম সাইজৰ পিচ কৰিছোঁ দেখিছে আৰু এইপিনে বইল এটা লৈছোঁ বইল এটাত আমখিনি যিখিনি পিচ কৰিছিলোঁ সেইখিনি দি দিলোঁ দেখিব পাইছে আৰু এইপিনে এইটো কাপৰ জোখাৰে 1 কাপ নিমখ দিছোঁ আৰু অলপমান দিছোঁ দেখিছে এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু মিক্স কৰি পেলাই মই এৰাতি এনেকৈ ঢাকনি মাৰি থৈ দিলোঁ আপোনালোকক দেখুওৱা নহ'ল ইয়াৰ পানীটো ওলাবলৈ তাৰ পিছদিনাখন মই ইয়াৰ ৰ'দত উলিয়াই দিলোঁ এয়া দেখিছে ৰ'দত দি দিছোঁ এইখিনি তাৰ মানে পানীটো যিটো ওলাইছিলে সেইখিনি যাবলৈ তেতিয়া বহুত দিন থলেও মানে আচাৰটো বেয়া নহয় সেইকাৰণে মানে উলিয়াই দিছোঁ ৰ'দত ৰ'দত দিয়াৰ পিছতে কালাৰটো বেলেগ হৈ গ'ল দেখিছে আৰু এনেকৈ খায়ো বহুত ভাল লাগে যিহেতু নিমখ সানি পেলাই ৰ'দত দিছিলোঁ ন সেইকাৰণে এতিয়া যিহেতু আচাৰ বনাম ন এইপিনে আচাৰৰ কাৰণে মছলা ৰেডি কৰিছোঁ ধনিয়া লৈছোঁ গোটা ধনিয়া চফ আৰু পাঁচফোৰণ সৰিয়হ গোটা শুকান জলকীয়া লৈছোঁ এইখিনি ৰেডি কৰি লৈছোঁ এইখিনি মিক্সিত মাৰি ল'ম গুড়ি কৰি ল'ম এইখিনি মিক্সিত মাৰি গুড়ি কৰি ল'লোঁ দেখিব পাইছে বেছি একদম পুৰা মানে পাউডাৰ নিচিনা গুড়ি কৰা নাই অলপমান গোটা ৰাখিছোঁ বেছি গুড়ি কৰিলেও ভাল নালাগে সেইকাৰণে সবৰে পদ্ধতিবিলাক বনোৱাটো বেলেগ মোৰো বনোৱাটো বেলেগ আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা পায় আৰু যিখিনি মছলা মই গুড়ি কৰিছিলোঁ গোটেইখিনি দিয়া নাই দেখিছে তাৰ অলপহে দিছোঁ এখন চামুচ দি মই সেই যিখিনি মছলা ৰেডি কৰিছিলোঁ মানে গুড়ি কৰিছিলোঁ সেইখিনি মই 5 চামুচ দিছোঁ জিৰা গুড়ি 3 চামুচ চেনি আধা চামুচ হালধি গুড়ি আধা চামুচ আৰু জলকীয়া গুড়ি আধা চামুচ দিছোঁ এইপিনে মই আধা লিটাৰ তেলৰ পেকেট এটা লৈছোঁ এইখিনি মই তেলখিনি কেৰাহীটো গৰম হোৱাৰ পিছত দি দিছোঁ আৰু মানে কি তেল পিছত লাগিলে দিব পাৰিব যেটো মোৰ কম 2 কেজিহে লৈছিলোঁ মই আগতে কৈছিলোঁ এইখিনি তেলেৰে মোৰ হৈ যাব যদি নহয় মই পিছত আকৌ দিম একো প্ৰব্লেম নহয় গৰম কৰি তেলখিনি দি দিলেই হ'ল আপোনালোকে যদি সৰহকৈ লয় সৰহকৈ দিব তেল এইপিনে তেলখিনি গৰম হোৱাৰ পিছত মছলাখিনি মই ইয়াতে দি দিছোঁ দেখিছে এইখিনি অলপ ভালদৰে লৰাই থাকিম অলপ টাইম খুব বেছি 2-1 মিনিট মান এইখিনি আমাৰ লৰোৱা হৈ গ'ল লৰাই পেলাই এতিয়া আমখিনি ইয়াতে দি দিম আমাৰ আচাৰ ৰেডিয়ে হৈ গৈছে অলপকে এইখিনি ভালদৰে অলপ টাইম লৰাই এতিয়া গেছটো অফ কৰি দিম আৰু আমাৰ আচাৰ ইয়াৰ ৰেডি হৈ গ'ল আপোনালোকে কেনেকৈ বনাইছে কেনেকৈ বনাই কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে কমেণ্ট কৰিব আৰু লগতে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এয়া আমাৰ আচাৰ ৰেডিয়ে হৈ গৈছে এতিয়া এইখিনি আৰু ভালদৰে বটলত ভৰাই ৰ'দত দি থাকিলেই হ'ল আপোনালোকে যদি ভিনেগাৰ ব্যৱহাৰ কৰে ওপৰতে অলপমান ভিনেগাৰো দিব পাৰে মই ভিনেগাৰ দিয়া নাই এয়া আমাৰ আচাৰ ৰেডি এসপ্তাহ হৈ যোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ আৰু খাবলৈ বহুতে টেষ্টি আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন লাইক এটা কৰি দিব